ইভিনিঙত সন্ধিয়া নাস্তা বনাই আছোঁ। এয়া বাই ফুচকা বনাইছে দিছে, ফুচকা আলু পিটিকা, এয়া পানীটো দি দিছে, এতিয়ালৈকে খোৱা নাই। তাৰপিছত এয়া পিঠা, বুট, এয়া চাউলৰ গুড়া, এয়া পোৱা পিঠা খাম, ভকা পিঠা। তিল মই এইবিলাক গুড়া কৰি লৈ আহিম, পুৱাই পিঠা খাম। এইবিলাক এই বুট বহাই দিছোঁ, লগতে বুটো খোৱা হ'ব। ধুনীয়াৰ পাতা দি বুট হৈ গ'ল। অলপ পিছত চাহ খাম চবেই মিলি, বহুত আলহী আজি ঘৰত। মই তিল গুড়া কৰি লৈ আহিলোঁ, পুৱা পিঠা খাম। আফিকৰ হেয়াৰ ষ্টাইল নানি যাম, নানি যাম। আফিক ৰেডি, আফিক ৰেডি না? কি কৰা? কি বাইক বেয়া ন? আফিকৰ বাইক বেয়া। চাওক, আমাৰ আফিকৰ বাইকটো বেয়া হৈ গৈছে ন? আব্বাক ভাল কৰি আনিব ক'বা হা। বেয়া কাপোৰ ধুই আছে, একদম মেট চব কিছু। কাৰণ আপোনালোকে গমে পায়, আগৰ ভিডিঅ'বিলাক যদি চাইছে, কিবা এটা স্পেচিয়েল আছে, সেইকাৰণে চব পিছত বহুত কাপোৰ ধুলোঁ। এতিয়া এইবিলাক শুকা দিম, বাহিৰত গৈ আছোঁ শুকা দিবৰ কাৰণে। এইবিলাক শুকাইছে, শুকোৱাবিলাক লৈ আহিলোঁ, এতিয়া থৈ দিম। চব কিমান কাপোৰ ধুই দিছোঁ, ধুই লাৰি দিছোঁ। ঘৰত এটা চোলা বনাই আছে, ঠাণ্ডাৰ দিন আহিছে সেইকাৰণে। চাওক, মাহীয়ে ঘৰ মচি আছে, ঘৰ চাফাই কৰি আছে। কাম কৰিব জীৱনত, কাম এজন এতিয়াহে 12টা বজাত উঠিল। তো বাই বাই।